অঞ্জলি তই ইয়াৰ লগত বিয়া হবি 1-2 মাহ হৈ গ'ল আজিলৈ ই গায়ে ধোৱা নাই ইমান ভয় কৰে ই পানীলে তোৰ বাপেৰে ভয় কৰে মোৰ দেউতা হাত মিলাও খৰবৰা ইচ্ছা গৈছে কাণতলে চৰ দিওঁ নেকি হগি উঠি হাত ধোৱা নাই কিজান বেয়া নাপাবি আপা ব অঞ্জলি মতে মই ঠাণ্ডাত গা ধুই আহিব লাগে কিমান দিনৰ পৰা গা ধোৱা নাই তই 1-2 মাহ হ'ল খৰবৰা অঞ্জলি তই ইয়াৰ লগত বিয়া হবি 1-2 মাহ হৈ গ'ল আজিলৈ ই গায়ে ধোৱা নাই ইমান ভয় কৰে ই পানীলে তোৰ বাপেৰে ভয় কৰে গা ধুয়া যা দেৱ গা ধুই আহিবি অঞ্জলি মই গা নুধু লাগে তোলৈ বিয়াই ন মনত কৰ সেইটো দিন যেতিয়া এইযোৰ ড্ৰেছ পিন্ধোতে তই শপত লৈছিলি আমি শপত লওঁ যে গৰম ঠাণ্ডা যিয়ে নহওক গা ধুৱে ড্ৰেছ পিন্ধিম ইহঁতৰ নিচিনা ইয়াকো গা ধুৱ বাকলে যাওঁ তোক আজি গা ধুৱাম ঠাণ্ডা লাগে তোৰ যাওঁ ধুৱা তই গা ধুম মই গা ধুম যিমানে ঠাণ্ডা নেদেখ কিয় এইখন কলেজত সকলোৱে গা ধুই আহিব লাগিব কাৰোবাৰ কিবা আছে যদি কওঁ মই তেতিয়া পে ৰৈ আছো ইমান দেৰি যে গা ধুওঁতে দেৰি হ'ল অলপমান তইতো গা ধুয়ে নাহা কাটি পেলাম পানী আৰু উঘলি দিম দংকল আৰু যদি কোনোবাই মোক গা ধুৱাব খোজে মই তাক মাৰি দিম তই পানী ইমান কিয় ভয় কৰা পানীলে মোক বহুত ভয় লাগে আৰু যে তই এই ঠাণ্ডাত কেনেকৈ গা ধোৱা তই মোকো কচোন